নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য আজি আপোনালোকৰ মাজত মই এটা ভাল সলিউশন আনিছো যেটো সলিউশন আপোনালোকে শুনিলে খুব ভাল পাব কি প্ৰবলেম হলে এই সলিউশনটো আপোনালোকে ব্যৱহাৰ কৰিব তো কথা হল যদি আপোনাৰ গৰুহাৰ বিষ হৈ আছে ভাল পোৱা নাই চেষ্টা কৰি আছে কিন্তু ভাল পোৱা নাই ডক্টৰৰ পৰামৰ্শ লৈছে কিন্তু ভাল পোৱা নাই আপোনালোকৰ ওচৰত মই এজন ভাল ফেমাস ফিজিঅথেৰাপিষ্টক মই আজি তেওঁক ৰিকুৱেষ্ট কৰিছো তেওঁ আজি গৰুহাৰ বিষৰ কাৰণে কি সলিউশন আছে কি এক্সাৰসাইজ আছে কি কৰিলে ভাল পাব ঘৰত থাকি ভাল পাব পাৰিব গোটেইখিনি আজি তেওঁ আমাক ইয়াতে আমাক বুজাব উইথ এক্সাম্পল গোটেইখিনি আমাক দেখাব ডেমনষ্ট্ৰেশন দেখাব তো আপোনালোকে ভিডিওটো যদি শেষলৈকে চাই তেনেহলে আপোনালোকে ক্লিয়াৰ হৈ যাব যে গৰুহাৰ বিষটো আপোনালোকে ঘৰত থাকি কেনেকৈ ভাল কৰিব পাৰিব সো আমাৰ লগত আছে আজি আমাৰ Health City Hospital or physiotherapist Dr Nip Jyoti Sharma. So তেখেতে গোটেইখিনি আপোনালোকক বুজাব so please Nip সকলোকে আজি তুমি তোমাৰ ফালৰ পৰা at least উপায় এটা দিয়া এইটো আমাৰ বৰ্তমান লাইফষ্টাইলটো বহুত সমস্যা বহুত মেইনলি ফিমেল কিনে মহিলাসকলে বহুত ভুগি আছে এটো মেইনলি আমাৰ হিল পেইন প্লেন্টাৰ ফেসাইটিস পিএম ওকে এটোত আমি ঘৰতে যদি আমি উপায় অৱলম্বন কৰিব লগা হয় আমি কেইটামান ব্যায়াম আমি পেশেন্টক এডভাইস কৰোঁ এই ব্যায়ামখিনি ঘৰত যদি নিয়মিত দিনে দুবাৰ তিনিবাৰকে কৰে তেতিয়া পেশেন্টখিনি এটা ভাল ৰিজাল্ট পায় এতিয়া আমি আপোনালোকৰ ওচৰত এক্সাৰসাইজখিনি দেখাই আছোঁ আমাৰ মাজত পেশেন্টটো অহাৰ পিছত আমি তেখেতক সুপাইন পজিশ্যনত লৈ আমি ইয়াতে থেৰাপেন নহ'লে টাৱেল এখন প্লেচ কৰি তেখেতক নিজৰ গাৰ ফালে যিমান চুলকে পাৰে আমি তাক ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট এক্সাৰসাইজ তুমি এতিয়া দেখুৱাই দিয়া নেক্সট আমি যেটো এক্সাৰসাইজ কৰাম পেশেন্টক আমি নিজ হাতেৰে থেৰাপেনটো নহ'লে টাৱেলখন ধৰিব দিম দি কিনে টোটো যিমান গাৰ ফালে টানে আমি ষ্ট্ৰেচ কৰিব দিম এণ্ড ট্ৰাই টু হোল্ড 10 সেকেন্ড কাউণ্ট 1 2 3 4 5 6 7 8 9 10 relax again 1 2 3 4 5 6 7 8 9 10 again 1 2 3 4 5 6 7 8 9 10 বিছনাত এই দুটা এক্সাৰসাইজ কৰাৰ পিছত আমি তেখেতক ফ্লোৰত আমি তিনিটা এক্সাৰসাইজ দেখাই দিম ঠিক আছে চা দুটা কৰা এনেকৈ মানে এজ লৈ আমি মেট লৈ কিনে তেখেতক আঙুলিকেইটাৰে টাৱেলখন পোছাব দিম ঠিক আছে এইটো হ'ল 3 নম্বৰ এক্সাৰসাইজ এটা হাফ লিটাৰ বটলত পানী ভৰ্তি কৰি নৰ্মেল পানী হ'লে হ'ব গৰম পানী নালাগে এনেকৈ আপুনি ইয়াতে লৈ এইটো ৰোল আউট কৰিব লাগিব নেক্সট হ'ব থিয় হৈ এইটো থিয় হৈ কিনে টো ষ্ট্ৰেচ কৰা নেক্সট এতিয়া আপোনালোকক আমি গোটেই ঘৰতে যিখিনি আপুনি নিয়মিত এক্সাৰসাইজ কৰিব পাৰে সেই এক্সাৰসাইজখিনি আপোনালোকক দেখুৱাই দিলোঁ এই 5টা এক্সাৰসাইজ আপুনি দিনত দুবাৰ তিনিবাৰকৈ কৰিব চেষ্টা কৰক আৰু প্ৰতিটো এক্সাৰসাইজ 10-15 বাৰকৈ ৰিপিট কৰক ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট আপুনি ঘৰতে কৰিব পৰা পদ্ধতি আৰু সেকেণ্ডত আপুনি এটা কাম কৰিব পাৰে আপুনি দুটা বাৱেলত এটা গৰম পানী আৰু এটা ঠাণ্ডা পানী গৰম পানীৰ বাৱেলটোত গৰম পানীত 3 মিনিট সময় আৰু ঠাণ্ডাত 1 মিনিট সময় 3:1 এনেকৈ আপুনি দিনত 2 টাইমছ কৰিব চেষ্টা কৰক ঠিক আছে লগতে আপোনালোকে ফিমেলখিনিক কৈছোঁ আপোনালোকে মেইনলি হিল এভয়েড কৰিব লাগিব হা
সফ্ট সোল ইউজ কৰিব লাগিব আৰু এটা সিলিকন পেড বুলি ফাৰ্মাচিত থাকে সেই পেডটো আপোনালোকে চেণ্ডেল বা জোতাত লগাই আপোনালোকে খোজ কাঢ়া এইখিনি কাম কৰিব লাগে এইখিনি আপুনি ঘৰতে মানি চলক আৰু এইখিনি কৰিলে আপুনি এটা বহুত ভাল ৰিজাল্ট পাব তাৰ পিছত যদি আপোনালোকে ঠিক নহয় তেতিয়াহ'লে আপুনি মোৰ চেম্বাৰত বা হস্পিটেলত ইয়াতে আহি আপুনি ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিব পাৰে আমি য'ত মেচিন থেৰাপিৰে আমি বিষটো কমাব ট্ৰাই কৰোঁ ঠিক আছে সো ডক্টৰ নিপে আজি আপোনালোকক বিশেষকৈ গৰুহাৰ বিষৰ কাৰণে যিখিনি উপায় সি গোটেইখিনি আপোনালোকক দিলে তো আপোনালোকে ভালদৰে বুজি পালে বুলি মোৰ আশা আৰু যদি কিবা এতিয়াও বুজি পোৱা নাই বুলি ভাবিছে তেনেহ'লে আপোনালোকে মোৰ মেছেজ বক্সত আপোনালোকে পঠাব ইউ কেন ডাইৰেক্টলি কণ্টেক্ট টু ডক্টৰ নিপ মই সেই সলিউশ্যনটো আপোনালোকক সেইটো কাৰণে দিব পাৰিম আৰু যদি আপোনালোকে এই গৰুহাৰ বিষটো কিয় হয় কেনেকৈ হয় গোটেইবিলাক যদি আপোনালোকে জানিব বিচাৰে মোৰ ডেছক্ৰিপশ্যনত আৰু এটা মোৰ ভিডিঅ' আছে আগৰ লিংকটো মই দি থৈ দিছোঁ কেনেকৈ হয় কি হয় সেই বস্তুখিনি জানিবৰ কাৰণে সেই লিংকটোত ক্লিক কৰিলে আপোনালোকে গম পাব আৰু ডক্টৰ নিপৰ এটা ইউটিউব চেনেল আছে সেই চেনেলটোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে সেই চেনেলটোৰো লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ তেওঁৰ লিংকটোত গৈ কিনেও আপোনালোকে কিছুমান ভিডিঅ'ছ আপোনালোকে চাব পাৰিব যিটো ভিডিঅ' চালে আপোনালোকে হয়তো উপকৃত হ'ব বা ভাল পাব আপোনালোকে চাই কিনে তো মই ভাবিলোঁ আজি যে আপোনালোকক এই যিটো ভিডিঅ' আনিলোঁ চাই কিনে খুব ভাল পালে আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ ইউটিউব চেনেল আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ